Hello guys, welcome back to my YouTube channel Krishango Vlogs. তো বহুদিন vlog দিয়া নাছিলো এক্সামৰ কাৰণে দিব পৰা নাছিলো তো এক্সাম শেষ হ'লে কাৰণে দিম বুলি ভাবিলো এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ তো আজি পৰ্গৰ এটা ৰেচিপি হ'বলৈ চাই আছে ভাৰ্গৱ আহিছে আমাৰ ঘৰত তো এইখিনি পৰ্কখিনি আছে তো ধুইছো লওঁ ধুনীয়াকৈ তাৰপিছত আপোনালোকক ধুনীয়াকৈ লগ পাইছোঁ কেনেকৈ বনাওঁ কি কৰোঁ চাই থাকক ধুনীয়াকৈ লাষ্টলৈকে মানে গেঞ্জিটো পিন্ধি ল'লোঁ সেইকাৰণে তো আপোনালোকে চাব পাৰে গাহৰিটো ধুনীয়াকৈ বইল হ'ব দিছোঁ পিঁয়াজ চিয়াজ গোটেইখিনি কাটি দিছোঁ তো হৈ আছে বইল চাই থাকক তো গাহৰিখিনি চাব পাৰে আপোনালোকে ধুনীয়াকৈ বইল হৈ গৈছে মাংসখিনি ধুনীয়াকৈ বইল হৈ গ'ল তো চাব পাৰে ধুনীয়াকৈ ভাজি আছোঁ অকণমান কম জুইত তো গাছ ধুনীয়াকৈ মাংসটো ভাজি আছোঁ তেল চেল নিদিয়াকৈ চাওক কিমান তেল উঠছে চাব পাৰে আপোনালোকে পিঁয়াজটো দি দিম ধুনীয়াকৈ ইয়াৰে ওপৰত তো পিঁয়াজটো দি দিছোঁ ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটিছোঁ আপোনালোকে যেনেকৈ তেনেকৈ কাটিব পাৰে ধুনীয়াকৈ পিঁয়াজটো দি কিনে ধুনীয়াকৈ লাৰি দিম তো কাটি থোৱা আলুটো একেলগে ধুনীয়াকৈ দি দিছোঁ তো এতিয়া একবাৰ ধুনীয়াকৈ লাৰি দিছোঁ তাৰপিছত মছলা চছলাবিলাক দিম তো আদা নহৰুটো দি দিছোঁ ধুনীয়াকৈ লাৰি দিলোঁ তো আপোনালোকে সোৱাদ অনুসাৰ নিমখটো দি ল'ব পাৰে ধুনীয়াকৈ আমি দি লৈছোঁ লাৰি আছোঁ ধুনীয়াকৈ একদম আজি কিন্তু মজা হৈছে কিন্তু এটা গন্ধ ওলছি আদা নহৰুটো দিয়াৰ লগে লগে পালাকৈ খাই হেন্দে তো মছলা আমি বেলেগ একো ইউজ নকৰোঁ এই ৰেড চিলি আছিল অলপমান ৰেড চিলি অলপ দি দিছোঁ হ'ব নেকি আৰু অলপ মিট মছলা দি দিছোঁ যিমান অলপ মছলা খাম সিমানেই ভাল তো আপোনালোকে কালাৰটো চাব পাৰে কি ধুনীয়া এটা কালাৰ উঠিছে মছলা বেছি দিব নালাগে মছলা বেছি দিলে বেয়া মছলা যিমান অলপ খাব সিমানেই ভাল জুইটো দিয়াই জুইটো ধুনীয়াকৈ উঠি আছে চালিয়া এইখিনি অলমষ্ট বইল হৈ গৈছে তো এতিয়া পানী চানী দি ল'লোঁ আমি ধুনীয়াকৈ কি ৰঙা হৈছে তো আপোনালোক খাই কিনে গোটেই ৰিভিউটো দি আছোঁ ভাৰ্গৱ আছে আমাৰ লগত লাজ কৰে অলপ চলিটো ইয়াৰো এটা ইউটিউব চেনেল এটা খুলি আছে নতুনকৈ তো কৈ আছোঁ খাই কিনে কৈ আছোঁ আপোনালোক ৰিভিউটো দি আছোঁ তো গাইজ বনাইছোঁ অলমষ্ট হৈ গ'ল গাহৰিখিনি ধুনীয়াকৈ আপোনালোকে চাব পাৰে ওচৰত লৈ অলপ কি ধুনীয়া গ্ৰেভি হৈছে তো এতিয়া লৈ যাওঁ চাই কিনে খোৱাত লগ পাইছোঁ আপোনালোকক এবাৰ খাই কিনে কৈ আছোঁ আপোনালোকক সঁচা কৈছোঁ বহুত ধুনীয়া হৈছে ভাৰ্গৱে খাই আছে ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ তো মজা হৈছে মই বনোৱা হিচাপত বঢ়িয়া হৈছে তো ভাৰ্গৱে খাই লৈ বহি আছোঁ অকণমান গৰম উঠি গ'ল গাহৰিটো খালে পটককৈ গৰম উঠি যায় আপোনালোকে বহুত কমেণ্ট কৰিছিল ভিডিঅ' কিয় অহা নাই এক্সামৰ কাৰণে ক'লোৱে তো এতিয়া আহি থাকিব নতুন নতুন ভাল ভাল জেগাত যাই আছোঁ ভিডিঅ' আহি থাকিব তো আপোনালোকে ৰেচিপিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো আজি আপোনালোকে ভিডিঅ' কোৱালিটিটো আৰু অডিঅ' কোৱালিটিটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব মোৰ ছেকেণ্ড মোবাইলটো দি বনাই আছোঁ তো লগ পাইছোঁ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই